বিধায়ক এজনে নিজে হাত দাঙি দিছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দুৰ্নীতি কৰি চাকৰি পাব নোৱাৰি। তাতকৈ মোৰ বাবে গৌৰৱৰ কথা কি থাকিব পাৰে। গতিকে ইমান সত্য কথা এটা অসমৰ ৰাইজক স্পষ্টভাৱে কোৱাৰ কাৰণে মই ৰমাকান্ত দেউৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু এইটো একেবাৰে সত্য কথা যে আজিৰ দিনত বিধায়ক এজনেও চতুৰ্থ শ্ৰেণীৰ চাকৰি এটা দিব নোৱাৰে। মেৰিট নহ'লে অসমত চাকৰি নহয়। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই মোক দায়িত্ব দিছিল চাৰ্জ লোৱা দিনাখনে যে অসমত চাকৰিৰ লগত দুৰ্নীতি শব্দটো নোহোৱা হ'ব লাগিব। যোৱা দুটা দিনত হোৱা ঘটনাৰ আজি প্ৰমাণ কৰিছে যে আমাৰ দিনত চাকৰিত দুৰ্নীতি হোৱা নাছিল। আৰু বিধায়কেও হাত দাঙি দিছে যে দুৰ্নীতি কৰি বা দুৰ্নীতি বুলি নকওঁ যে পলিটিকেল ৰিকমেণ্ডেশ্যনত চাকৰি নহয়। ইলেকশ্যন হাৰিব পাৰোঁ, জিকিব পাৰোঁ, কিন্তু টেটৰ শিক্ষকৰ চাকৰিও মই নিকা কৰি থৈ আহিছিলোঁ। আজি তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰিও নিকা কৰিব পাৰিলোঁ। গতিকে মোৰ ৰাজনৈতিক জীৱনৰ এইবিলাক একো একোটা গৌৰৱৰ মুহূৰ্ত।